নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ। আপোনালোকে চাই আছে দেৱজিৎ আৰ্ট। আহকচোন বন্ধুসকল, মই আজি আপোনালোকলৈ এটা জব নটিফিকেশ্যন লৈ আহিছোঁ। এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বেলটো দবাবলৈ নাপাহৰিব। SSC CHLCL ৰিক্ৰুটমেণ্ট 2019 ইয়াতে পোষ্ট খালী হৈছে আৰু আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেট কেইটা আপোনাক মই কৈ দিছোঁ। নটিফিকেশ্যন ডেট 5 মাৰ্চ 2019, আজি বেছি দিন হোৱা নাই। আৰু লাষ্ট ডেট হৈছে 5 এপ্ৰিল 2019 ভিতৰত আপোনালোকে অনলাইন কৰিব লাগিব। OBC আৰু যদি জেনেৰেল হয় তেতিয়াহ'লে 100 টকা পে' কৰিব লাগিব। আৰু ST SC ফিমেলৰ PWDৰ কাৰণে 0, মানে আপুনি কোনো পইচা দিব নালাগে। এটা ভাল নটিফিকেশ্যন আহিছে, আপোনালোকে অনলাইন কৰক। আৰু ইয়াৰে এক্সাম হ'ব জুলাই মাহৰ 1 তাৰিখ বা 26 তাৰিখৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব। এক্সাম ডিটেইলছটো আপোনালোকক দিছে আৰু ইয়াৰে লোকেশ্যন হ'ল অল অভাৰ ইণ্ডিয়া সকলোতে হ'ব। আৰু এজ লিমিটটো চাওক, এজ লিমিটটো দিছে 18 বছৰ বা 27 বছৰৰ ভিতৰত। আপোনালোকৰ এজ লিমিট আছে 18 বছৰ বা 27 বছৰৰ ভিতৰত আপুনি হয় তেতিয়াহ'লে ইয়াত অনলাইন কৰিব পাৰিব। আৰু ইয়াতে দিছে ভেকেঞ্চি ডিটেইলছ, ভেকেঞ্চি দিছে, পোষ্ট নেমবোৰ দিছে। আপুনি 12 পাছ হ'ব লাগিব। জুনিয়ৰ এছিষ্টেণ্ট এইবোৰ কিবা পোষ্টেল এছিষ্টেণ্ট এনেকুৱা ধৰণৰ আপোনালোকৰ পোষ্ট খালী আছে। আৰু পোষ্ট নেমবোৰ ভাগ কৰি দিয়া আছে, ক'ত কিমান আছে আপোনালোকে চাই যাব পাৰিব। LDCত আছে 798টা, পোষ্টেলত আছে 2359টা। এনেকৈ আপোনালোকৰ পোষ্ট আছে। ইয়াৰে পে' স্কেল হ'ব আপোনাৰ 5,200ৰ পৰা 20,200 টকালৈ পে' স্কেল হ'ব। এইটো ভাল জব হয়। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি আহিছে চাওক আপোনালোকে। আপুনি যদি 12 পাছ হয়, যিকোনো এখন বৰ্ডৰ পৰা আপুনি পাছ কৰি থৈছে তেতিয়াহ'লে অনলাইন কৰিব পাৰিব। এইটো এটা ভাল জব হয়। গোটেই ডিটেইলছখিনি মই নকওঁ। আৰু আপোনালোকে এপ্লাই কৰিব হ'লে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত লগ ইন কৰিব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নটিফিকেশ্যনটো মই আপোনালোকৰ মোৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে নটিফিকেশ্যন চাব। এইটো এটা বহুত ভাল জব হয়, আপোনালোকে অনলাইন কৰক। এনেকুৱা এটা সুবিধা নাপাব। আৰু এনেকুৱা ধৰণৰ জব আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা ঘণ্টা বেলটো দবাবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল।